বন্ধু বান্ধৱীসকল, আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ ভিডিঅ'ত যিবিলাক কোৱেশ্চন বা প্ৰশ্ন আলোচনা কৰা হ'ব সেইবিলাকৰ ভিতৰত আগতে বহুতো জিটিত আহিছিল। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো তোমালোকে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে মধ্যযুগৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল? মধ্যযুগৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল? ইয়াত চাৰিটা অপশ্যন আছে। ইয়াৰ ভিতৰত গ নম্বৰ অপশ্যনটো সঠিক হ'ব। মধ্যযুগৰ শাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক। এক নম্বৰ গ নম্বৰ অপশ্যনটোৱে ইয়াৰ শুদ্ধ উত্তৰ। ২ নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ ভূঞাসকলৰ বিচাৰালয়ক কি বুলি কোৱা হৈছিল? অসমৰ ভূঞাসকলৰ বিচাৰালয়ক কি বুলি কোৱা হৈছিল? ইয়াৰ দুইৰ গ নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব। ভূঞাসকলৰ বিচাৰালয়ক কাৰখানা বুলি কোৱা হৈছিল। ৩ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কোনে পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল? কোনে পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল? ইয়াত চাৰিটা অপশ্যন আছে। ইয়াতো চাৰিটা অপশ্যন দিয়া হৈছে বন্ধু-বান্ধৱীসকল। ক নম্বৰ দিছে মোমাই তামুলী বৰুৱা, খ নম্বৰ প্ৰতাপ সিংহ, গ নম্বৰ গৌৰীনাথ সিংহ আৰু ঘ নম্বৰ দিছে চুকাফা। আৰু ৩ নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল মোমাই তামুলী বৰুৱাই। আজিৰ ভিডিঅ'ৰ ৪ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগত কেইজন পাইক মিলি এটা গোট হৈছিল? মধ্যযুগত কেইজন পাইক মিলি এটা গোট হৈছিল? ইয়াত ক নম্বৰ অপশ্যন দিছে ৩ বা ৪ জন, খ নম্বৰ দিছে ১ বা ২ জন, গ নম্বৰ দিছে ৪ বা ৫ জন, ঘ নম্বৰ দিছে ৮ বা ৯ জন। ইয়াৰ সঠিক উত্তৰটো হ'ব মধ্যযুগত ৩ বা ৪ জন পাইক মিলি এটা গোট হৈছিল। গতিকে ৪ নম্বৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ৫ নম্বৰ প্ৰশ্নত কোৱা হৈছে কোনজন ৰজাৰ দিনত পাইক প্ৰথাৰ প্ৰচলন আছিল? কোনজন ৰজাৰ দিনত পাইক প্ৰথাৰ প্ৰচলন আছিল? আমি সকলোৱে জানো যে ৰজা প্ৰতাপ সিংহ দিনত পাইক প্ৰথাৰ প্ৰচলন আছিল। গতিকে ৫ নম্বৰৰ ঘ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। ৬ নম্বৰ কোৱেশ্চনটো হ'ল কুৰিগত পাইকৰ ওপৰত কি পতা হৈছিল? কুৰিগত পাইকৰ ওপৰত মধ্যযুগত কি পতা হৈছিল? আমি সকলোৱে জানো যে কুৰিগত পাইকৰ ওপৰত বৰা পতা হৈছিল, বৰা। গতিকে ৬ নং প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। ৭ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এহেজাৰ পাইকৰ গোটৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? এহেজাৰ পাইকৰ গোটৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? আমি সকলোৱে জানো বন্ধু-বান্ধৱীসকল যে ১০০০ পাইকৰ গোটৰ ওপৰত হাজৰিকা নিযুক্তি দিয়া হৈছিল। গতিকে ৭ নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। এইবাৰ আমি চাম ৮ নম্বৰ প্ৰশ্নটো। ৮ নম্বৰ প্ৰশ্নত কোৱা হৈছে আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ কি প্ৰথাৰ মিল দেখা যায়? আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ কি প্ৰথাৰ মিল দেখা যায়? ইয়াত ক নম্বৰ দিছে পাইক প্ৰথা, খ নম্বৰ দিছে মঞ্চপদাৰী প্ৰথা, গ নম্বৰ দিছে খেল ব্যৱস্থা আৰু ঘ নম্বৰ দিছে পছা প্ৰথা। গতিকে ৮ নম্বৰ প্ৰশ্নৰ
খ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ মঞ্চবদাৰী প্ৰথাৰ মিল দেখা যায়। গতিকে ৮ নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব। ৯ নম্বৰ প্ৰশ্নত কোৱা হৈছে নগাসকলক দান কৰা মাটিক কি বোলা হৈছিল? নগাসকলক দান কৰা মাটিক কি বোলা হৈছিল মধ্যযুগত? যে নগাসকলক দান কৰা মাটিক বোলা হৈছিল নগা খাট। নগা খাট। ৯ নং প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। ১০ নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল ১০০ গড় পাইকৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? ১০০ গড় পাইকৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? ১০০ গড় পাইকৰ ওপৰত শইকীয়া নিযুক্তি দিয়া হৈছিল। বন্ধু বান্ধৱীসকল তোমালোকে মনত ৰাখিবা শ বুলি ক'লে শইকীয়া, ২০ বুলি ক'লে বৰা, হেজাৰ বুলি ক'লে হাজৰিকা, ইয়াত শৰ কটা বুলি কৈছে গতিকে শইকীয়া হ'ব। ১০০ গড় পাইকৰ ওপৰত শইকীয়া নিযুক্তি দিয়া হৈছিল। গতিকে ১০ নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটোৱে ইয়াৰ সঠিক উত্তৰ। ১১ নম্বৰ প্ৰশ্নত কোৱা হৈছে মধ্যযুগত মহিলাৰ স্থান কি আছিল? মধ্যযুগত মহিলাৰ স্থান উচ্চ আছিল। মহিলাসকলক উচ্চ স্থান দিয়া হৈছিল। ১২ নম্বৰ প্ৰশ্নত কোৱা হৈছে ৩০০০ গড়ৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? ৩০০০ গড়ৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? এইটো হ'ব ৰাজখোৱা। ৩০০০ গড়ৰ ওপৰত ৰাজখোৱাক নিযুক্তি দিয়া হৈছিল। এতিয়া আমি ১৩ নম্বৰ কুৱেশ্যনটো চাম। ১৩ নম্বৰ প্ৰশ্নত কোৱা হৈছে জনজাতীয় লোকসকলৰ মাজত কি খেতিৰ প্ৰচলন আছিল? জনজাতীয় লোকসকলৰ মাজত কি খেতিৰ প্ৰচলন আছিল? এইটোৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ১৩ নম্বৰৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ১৪ নম্বৰ প্ৰশ্নত কোৱা হৈছে আহোমৰ আমলত ভূ সম্পত্তিৰ মালিক কোন আছিল? আহোমৰ আমলত ভূ সম্পত্তিৰ মালিক ৰজা আছিল। ৰজা আছিল। ১৪ নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ১৫ নম্বৰ প্ৰশ্নত কোৱা হৈছে কছাৰীসকলৰ ৰাজধানী কি আছিল? কছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰ। গতিকে ১৫ নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ১৬ নম্বৰ প্ৰশ্নত কোৱা হৈছে ৬০০০ গড়ৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? ৬০০০ গড়ৰ ওপৰত কাক নিযুক্তি দিয়া হৈছিল? ৬০০০ গড়ৰ ওপৰত ৬০০০ গড়ৰ ওপৰত ফুকন নিযুক্তি দিয়া হৈছিল। গতিকে ১৬ নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ১৭ নম্বৰ প্ৰশ্ন সদাইছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। ১৭ নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। বন্ধু বান্ধৱীসকল ১৮ নম্বৰ প্ৰশ্নত সদাইছে মাটিমাহ, শিলচূণ, শামুক চূণ, বৰালি মাছ, তেল, ধূনা আদিৰ মিশ্ৰণেৰে কি তৈয়াৰ কৰা হৈছিল? এইবিলাক বস্তুৰে অসমৰ মধ্যযুগত কি বস্তু তৈয়াৰ কৰা হৈছিল? ইয়াত ৪টা অপশ্যন দিয়া হৈছে ক নম্বৰ কোৰাল, খ নম্বৰ দেৱীদৌল, গ নম্বৰ ৰংঘৰ, ঘ নম্বৰ স্থাপত্য ভাস্কৰ্য। গতিকে ১৮ নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব কোৰাল।
মাটিমাহ, চূণশিল, শামুক চূণ, বৰালি মাছ, তেল, ধূনা আদিৰ মিশ্ৰণেৰে কৰাল তৈয়াৰ কৰা হৈছিল অসমত মধ্যযুগৰ সময়ত। গতিকে 18 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 19 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কোনজন ৰজা দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে? ইয়াত 4টা অপশ্যন আছে। ক নম্বৰ শিৱসিংহ, খ নম্বৰ ৰুদ্ৰসিংহ, গ নম্বৰত প্ৰতাপ সিংহ, ঘ নম্বৰত দিয়া হৈছে কি গদাধৰ সিংহ। তেনেহলে কি কোৱা হৈছে কোনজন ৰজাৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰজাৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে। গতিকে 19 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 20 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল পাইক প্ৰচলন কোনে কৰিছিল? পাইক প্ৰচলন কোনে কৰিছিল? ইয়াতো 4টা অপশ্যন আছে। ক নম্বৰত কোৱা হৈছে আহোমসকল, খ নম্বৰত কছাৰীসকল, গ নম্বৰত কোচসকল আৰু ঘ নম্বৰত চুতীয়াসকল। গতিকে এই 20 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। আহোমসকলে কি কৰিছিল? পাইক প্ৰচলন কৰিছিল। 20 নম্বৰৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 21 নম্বৰ প্ৰশ্নটো সোধা হৈছে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কোনে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল? 4টা অপশ্যন আছে। ক নম্বৰ অনন্ত কন্দলিৰ কথা কোৱা হৈছে, খ নম্বৰ মাধৱ কন্দলি, গ নম্বৰ মাধৱদেৱ আৰু ঘ নম্বৰত হৰিবৰ বিপ্ৰ। তেনেহলে ইয়াৰ খ নম্বৰ অপশ্যনটো হ'ব সঠিক উত্তৰ। কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলি কি কৰিছিল? অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। মাধৱ কন্দলি কোন আছিল? 14শ শতিকাৰ এজন কবি আছিল। তেওঁক শংকৰদেৱে অপ্ৰম্যাদী বুলি আখ্যা দিছিল। সেই মাধৱ কন্দলি কি কৰিছিল? কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত ৰামায়ণখন ৰচনা কৰি উলিয়াইছিল। এতিয়া আমি বন্ধু বান্ধৱীসকল 22 নম্বৰ প্ৰশ্নটো চাম। 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে কোনে কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত তল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান প্ৰদান কৰিছিল? এই 4টা অপশ্যন আছে। ক নম্বৰ মহেন্দ্ৰ কন্দলি, খ নম্বৰত মাধৱ কন্দলি, গ নম্বৰত দি আছে ৰুদ্ৰ কন্দলি, ঘ নম্বৰত দিছে অনন্ত কন্দলি। গতিকে 22 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। মাধৱ কন্দলিয়ে কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত তল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান প্ৰদান কৰিছিল। গতিকে 22 নম্বৰ কোৱেশ্চনৰ বা 22 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। 23 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল প্ৰথমে কোনটো ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল? এইটো আমি সকলোৱে জানো যে টাই আহোম ভাষাত প্ৰথমে বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। গতিকে 23 নম্বৰৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। টাই আহোম ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল প্ৰথমে। 24 নম্বৰ প্ৰশ্নত কোৱা হৈছে কোনে শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে হস্তি বিদ্যানব পুথি ৰচনা কৰিছিল? কোনে শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে হস্তি বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল? এখন আছিল স্বৰচিত পুথি। এই পুথিখনৰ ৰচক আছিল সুকুমাৰ বৰকাইত। গতিকে সুকুমাৰ বৰকাইতে কি কৰিছিল? শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। 24 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 25 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বন্ধু বান্ধৱীসকল গীত গোবিন্দৰ ৰচক কোন? গীত গোবিন্দৰ ৰচক কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব 4টা অপশ্যন আছে। ক নম্বৰ অনন্ত কন্দলি, খ নম্বৰত দিয়া হৈছে ৰাম নাৰায়ণ চক্ৰৱৰ্তী,
গ নম্বৰত দিয়া হৈছে ৰাম সৰস্বতী আৰু ঘ নম্বৰত দিয়া হৈছে হেম সৰস্বতী। গতিকে গীত গোবিন্দ ৰচক আছিল ৰাম নাৰায়ণ। ইয়াৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ৰাম নাৰায়ণ চক্ৰৱৰ্তীয়ে কি কৰিছিল? গীত গোবিন্দ ৰচনা কৰিছিল। 26 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল, ৰত্নমালা ব্যাকৰণ ৰচক কোন আছিল? ৰত্নমালা ব্যাকৰণ ৰচক কোন আছিল? এইটো হ'ব 26ৰ ক নম্বৰ অপশ্যনটো হ'ব সঠিক উত্তৰ। অনন্ত কন্দলী আছিল ৰত্নমালা ব্যাকৰণৰ ৰচক। গতিকে 26 নম্বৰৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 27 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাগৱতৰ ৰচক কোন? 27 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাগৱতৰ ৰচক কোন? ইয়াৰ 4টা অপশ্যন আছে বন্ধু বান্ধৱীসকল। ক নম্বৰ দিছে অনন্ত কন্দলী, খ নম্বৰ দি আছে নাৰায়ণ দেৱ, গ নম্বৰ দিছে ভট্টদেৱ আৰু ঘ নম্বৰ দিছে ৰামায়ণ চক্ৰৱৰ্তী। গতিকে 27 নম্বৰৰ ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। অনন্ত কন্দলী আছিল ভাগৱতৰ ৰচক। 28 নম্বৰ প্ৰশ্ন সোধা হৈছে অসমত কোনে ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? অসমত কোনে ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? এইটো আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল? অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। গতিকে 28 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। 29 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল, ভাৰতৰ প্ৰথম গদ্য সাহিত্য ৰচক কোন? ভাৰতৰ প্ৰথম গদ্য সাহিত্য ৰচক কোন? এইটো আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম গদ্য সাহিত্য ৰচক হ'ব ভট্টদেৱ। ভট্টদেৱ আছিল ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক। গতিকে 29 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হৈছে দৰং ৰাজবংশাৱলীৰ ৰচক কোন? দৰং ৰাজবংশাৱলীৰ ৰচক কোন আছিল? 30 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব খ নম্বৰ অপশ্যনটো বলদেৱ সূৰ্যঘড়ী দৈবজ্ঞ। বলদেৱ সূৰ্যঘড়ী দৈবজ্ঞ আছিল দৰং ৰাজবংশাৱলীৰ ৰচক। এইটোৱে আছিল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। ধন্যবাদ।